মহাদেৱে কৈছে, মই সকলো প্ৰাণীকে সমানে চাওঁ। কোনো প্ৰাণীয়েই মোৰ কাৰণে কম বা অধিক প্ৰিয় নহয়। যি মোৰ প্ৰতি প্ৰেম ভাৱ লৈ আৰাধনা কৰে, তেওঁ মোৰ ভিতৰত থাকে আৰু মই তেওঁৰ জীৱনত থাকোঁ। অহংকাৰী মানুহে কেতিয়াও ক্ষমা নোখোজে। কমজোৰি মানুহে কেতিয়াও ক্ষমা কৰিব নোৱাৰে। ক্ষমা বিচৰাটো মানুহৰ নৰম গুণ আৰু ক্ষমা কৰাটো শক্তিশালী মানুহৰ গুণ। মহাদেৱে কৈছে, যদি কোনোবাই আপোনাৰ বেয়া কৰিছে, কৰিবলৈ দিয়ক। এনেকুৱা সৰু সৰু কথাবোৰ সৰু সৰু মানুহেহে কৰে। হিম্মত কেতিয়াও নেহেৰুৱাব। আগলৈ আৰু বহু দূৰ যাব বাকী আছে। যিসকলে কৈছে তোমাৰ দ্বাৰা আৰু নহ'ব, তেওঁলোকক কৰি দেখুৱাব আছে। পানী সেইজনক ভাল লাগে যাৰ পিয়াহ থাকে, আৰু মহাদেৱে সেইজনকহে বিচাৰে যিজনে মহাদেৱৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখে। মহাদেৱে কৈছে, ভুলবোৰতো সেইটো শক্তি আছে যিটোৱে আপোনাক আগতকৈ অধিক ভাল বনাব পাৰে। নিজৰ পাপখিনিৰো হিচাপ ৰাখিব, ভঞ্জিব আপুনিয়েই লাগিব। যদি আপোনাক বেয়া পোৱা মানুহ একেবাৰেই নাই, ইয়াৰ অৰ্থ আপুনি এনে কিছুমান ঠাইত মৌন হৈ আছিল যে য'ত সত্য কোৱাৰ দৰকাৰ আছিল। আপোনাৰ সফলতাত সেইজন লগত থাকে যাক আপুনি বিচাৰে, আৰু আপোনাৰ জীৱন সংগ্ৰামত সেইজনে সংগ দিয়ে যিজনে আপোনাক বিচাৰে। প্ৰত্যেক সময়তে সকলোকে সুখী কৰি ৰখাটো সম্ভৱ নহয়। কোনোবা আঁতৰি যাব, কোনোৱে দূৰে দূৰে থাকিব বিচাৰিব, কোনোৱে আকৌ স্বাৰ্থৰ কাৰণে আপোনাৰ কাষ চাপিব। হাজাৰজনৰ মাজত হয়তো এজন বা দুজন এনেকুৱা মানুহ থাকিব যি আপোনাক কঠিন সময়ত যিকোনো উপায়েৰে সংগ দিব বিচাৰিব। অলপতে কৰা বিশ্বাস আৰু বিনা কষ্টেৰে কৰা আশা, এই দুয়োটাৰ পৰিণাম দুখহে হ'ব। গাখীৰ, মাখন, ঘিউ এইবোৰৰ উৎপাদনস্থলী একেই, কিন্তু সকলোৰে মূল্য বেলেগ বেলেগ। কিয়নো জন্ম হৈ আহোঁতে শ্ৰেষ্ঠতা কোনেও লৈ নাহে। শ্ৰেষ্ঠতা নিজৰ নিজৰ কৰ্ম, গুণ আৰু কলাৰ দ্বাৰা প্ৰাপ্তি হয়। মহাদেৱৰ ওপৰত বিশ্বাস ৰাখক, অপেক্ষা কৰক। আপোনাৰো মনোকামনা মহাদেৱে পূৰ্ণ কৰিব। আপোনাৰ হেৰুৱা মুখৰ হাঁহি আপোনাক ঘূৰাই দিব। মহাদেৱ সকলোৰে দাতা, ভাগ্যবিধাতা। যিজনে নিজৰ মন শান্ত কৰি কৰ্ম কৰে, সেইজনেই দুখ কষ্টৰ পৰা মুক্তি পায়। ত্যাগ অবিহনে একো পোৱা সম্ভৱ নহয়। এটা উশাহ ল'বলৈও আগৰটো উশাহ এৰিবলগীয়া হয়। বন্ধুসকল, আজিলৈ ইমানেই। এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবলৈ অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।